নমস্কাৰ, ৱেলকাম টু মাই চেনেল জিন্টুছ ব্লগ। আজি আপোনালোকলৈ এটা ধুনীয়া ভিডিঅ' লৈ আহিম বুলি ভাবিছিলোঁ, গতিকে ভিডিঅ'টো নহ'ল। ভিডিঅ'টো মানে এনেকুৱা ধৰণৰ আছিলে, চাহ ফেক্টৰীৰ ওপৰত বনাম বুলি ভাবিছিলোঁ ভিডিঅ'টো। চাহ ফেক্টৰীটো সেইটো ব্ৰিটিছৰ দিনৰে চাহ ফেক্টৰী হয়। আমি তাত প্ৰথমতে পাৰ্মিশ্যনটো ল'ব লাগিব কাৰণে পাৰ্মিশ্যনটো ল'ব গৈছিলোঁ, পাৰ্মিশ্যনটো দিয়া নহ'ল ক'ভিডৰ কাৰণে। গতিকে ভিডিঅ'টো আজি অলপ নৰ্মেল টাইপৰে হ'ব। গতিকে ভিডিঅ'টো আপোনালোকক যিটো চাহ ফেক্টৰী দেখাইছিলোঁ, সেই চাহ ফেক্টৰীটো ছাইডতে লাগি আছে এটা ঐতিহ্যপূৰ্ণ পুখুৰী। পুখুৰীটো আছে শিৱসাগৰ জিলাৰ আঠাবাৰীত। আৰু ইয়াত দেখিছে এই সৰু সৰু ল'ৰা কিছুমানে পানীত মানে সাঁতুৰিছে, খেলিছে। হওক এতিয়া চাওঁগৈ, হওক এই আচল আপোনালোকে কিমান ধুনীয়াকৈ সাঁতুৰিছে চব। ভিডিঅ'টো যে এনেকুৱা ধৰণৰ হ'ব নৰ্মেল। আৰু এতিয়া আকৌ নেক্সট আহিম চাহ ফেক্টৰীটোলৈ। এতিয়া ভালকৈ আপোনালোকক দেখাম তাৰ ভিতৰত কি কি কাম কাজ কৰে। এতিয়া গতিকে চাওক, অলপ এনজয় কৰক। আপোনালোকক যিটো আঠাবাৰী পুখুৰী দেখাইছিলোঁ, সেই পুখুৰীটোৰ ছাইডতে লাগি আছে এটা শিৱ মন্দিৰ। আৰু এই শিৱ মন্দিৰটো প্ৰত্যেক বছৰে ইয়াত বিভিন্ন ধৰণৰ উৎসৱ পতা হয়। ধৰক শিৱৰাত্ৰি মেলা আৰু জন্মাষ্টমী এনেকুৱা ধৰণৰ। আৰু এই শিৱ মন্দিৰটো বহুত পুৰণি, কিমান চনত স্থাপিত কৰা হৈছিল মই বিশেষ নাজানো। আপোনালোকে যদি জানে কমেণ্ট বক্সত জনাই দিব মোক। গতিকে ভিডিঅ'টো আজি ইমানখিনিয়ে। আৰু ভিডিঅ'টো আকৌ এবাৰ দেখাই দিছোঁ। এইটো এটা চাহ ফেক্টৰী, আৰু এইটো ছাইডত লাগি আছে এটা ঐতিহ্যপূৰ্ণ পুখুৰী, আৰু ইয়াৰ ছাইডত লাগি আছে এটা শিৱ মন্দিৰ। গতিকে এই ঠাইডোখৰত মানে চাবলগীয়া তিনিটা বস্তুৱেই আছে। আৰু আপোনালোক মানে দূৰলৈ যাবলগীয়া দৰকাৰেই নাই, যিহেতু ছাইডত লাগিয়ে আছে। এইটো চাহ ফেক্টৰী, এইটো এটা পুখুৰী, এইটো ঐতিহ্যপূৰ্ণ পুখুৰী, এইটো এটা শিৱ মন্দিৰ। গতিকে ভিডিঅ'টো আজিলৈ ইমানখিনিয়ে। ভিডিঅ'টো যদি ভাল পায় লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় আছোঁ।